জম্মু কাশ্মীৰৰ কিষ্টাৱাৰত ভয়ংকৰ টাৱাৰ বিস্ফোৰণ, ৩৩জনকৈ লোকৰ সৈতে হকাও ঘটনা, সন্ধান নাই ২০০ৰো অধিক লোকৰ। জম্মু কাশ্মীৰৰ কিষ্টাৱাৰত ভয়ংকৰ টাৱাৰ বিস্ফোৰণৰ ঘটনা। মা চণ্ডীৰ মন্দিৰ দৰ্শনৰ সময়ত সংঘটিত হৈছে এই ঘটনা। বৰ্তমানলৈকে ৩৩জন লোক নিহত, ১২০জনৰো অধিক লোক আহত এই ঘটনাত। ২০০ৰো অধিক লোকৰ সন্ধান নাই। ২জনকৈ CISFৰ জোৱানো আহত হৈছে এই ঘটনাত। আজিৰ পৰৱৰ্তী খবৰ, ৰাজ্যবাসী জৰুৰী বাৰ্তা মুখ্যমন্ত্ৰীৰ। মাটি কিনা বেচা কৰোঁতে আৰু ঘৰ ভাড়া দিওঁতে মানিব লাগিব একেটা নতুন নিয়ম। মাটি কিনা বেচা আৰু ঘৰ ভাড়া দিয়াক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মাটি কিনা বেচা কৰোঁতে আৰু ঘৰ ভাড়া দিওঁতে মানিব লাগিব এইকেইটা নতুন নিয়ম। কোনো অচিনাকি লোকক কোনো কাৰণতে মাটি বিক্ৰী নকৰিব। মাটি বিক্ৰী কৰাৰ পূৰ্বে ১০০বাৰ চিন্তা কৰি লওক। অচিনাকি লোকক মাটি বিক্ৰী কৰিলে পৰিব বিপদত। কেৱল চিনাকি চলতে বিক্ৰী কৰক মাটি। ভাড়াঘৰ দিওঁতেই সাৱধান হওক। কোনো অচিনাকি লোকক ভাড়াঘৰ নিদিব। অচিনাকি লোকেই ভাড়াঘৰৰ মালিক হৈ পৰিব পাৰে। যেতিয়া জাতিটো একেলগে জঁপিয়াই পৰিব, তেতিয়াহে জাতিটো বাচিব। ৰাজ্যবাসীলৈ এই জৰুৰী বাৰ্তা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।